হেল্ল' গাইজ, যদি তোমালোকে মাই 11 চাৰ্কল অসমত খেলিম বুলি ভাবিছা তেনেহ'লে কিছুমান প্ৰব্লেম তোমালোকে দেখিবলৈ পাবা। তোমালোকে মাই 11 চাৰ্কল ডাউনলোড কৰাৰ পাছত যদি যিকোনো মেচ এখনত খেলিম বুলি ভাবা তেনেহ'লে তোমালোকে যদি জইন বাটনত ক্লিক কৰা তেনেহ'লে তোমালোকক এইটো লিখা থাকিব যে তোমালোকে ৰেষ্ট্ৰিকশ্যন এৰিয়াত আছা, মানে তোমালোকে অসমত এই গেমটো খেলিব নোৱাৰা। প্ৰথম কামটো তোমালোকে তোমালোকৰ মাই 11 চাৰ্কল এপটো আনষ্টল কৰি দিয়া। আনষ্টল কৰাৰ পাছত তোমালোকে প্লে ষ্ট'ৰৰ পৰা এটা এপ ডাউনলোড কৰিবা। এপটোৰ নাম হৈছে GPS এমুলেটাৰ। তাৰ পাছত ফেণ্টাসি বেন নোহোৱা এখন ষ্টেট ক্লিক কৰিবা। মই দিল্লী ক্লিক কৰিছোঁ। দিল্লী ক্লিক কৰাৰ পাছত তোমালোকে ইয়াতে লোকেশ্যন বাটনটো ক্লিক কৰি দিবা আৰু তোমালোকক এই লোকেশ্যনলৈ লৈ যাব। এতিয়া তোমালোকে ছেটিংছত যাবা। ছেটিংছত গৈ পালে এবাউট ফোন বুলি চাৰ্চ কৰিবা। পিছত ভাৰ্চনত ক্লিক কৰি বিল্ড নাম্বাৰত 6-7 বাৰমান একেলগে ক্লিক কৰিবা। একেলগে ক্লিক কৰাৰ পাছত তোমালোকে আকৌ এবাৰ চাৰ্চ কৰিবা চিলেক্ট মোক লোকেশ্যন বুলি। চিলেক্ট মোক লোকেশ্যনত গৈ তোমালোকক GPS এমুলেটাৰ এপৰ অপশ্যনটো শ্ব' হ'ব, তাত গৈ তোমালোকে ক্লিক কৰি দিবা। এইখিনি কাম কৰাৰ পাছত তোমালোকে মাই 11 চাৰ্কল আকৌ এবাৰ ডাউনলোড কৰিবা। ডাউনলোড কৰি মোবাইল নম্বৰবোৰ দি দিবা, ৰেজিষ্টাৰ কৰি ল'বা আকৌ এবাৰ। তাৰপাছত তোমালোকে যিকোনো কণ্টেষ্ট এটাত যদি জইন হ'ব বিচাৰা তেনেহ'লে তোমালোকে চাবা তোমালোকৰ কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন অহা নাই। এতিয়া তোমালোকে পইচা ডিপ'জিট কৰি আৰামছে মাই 11 চাৰ্কল খেলিব পাৰা।